है गाइस, हम आ गए आज भूटान। ये देखिए कितना खूबसूरत नज़र नज़ारा। मज़ा आ गया यार। और साथ हमारे एक भी दोस्त भी है, देख लो कामिना दोस्त को इधर। कैसा लगा भाई? मज़ा आया? मजा ভূটান আহিলেও মস্ত থকা জেগা, বহুত ভাল লাগে। আপোনালোকে টাইম পালে আহিব। বহুত ধুনীয়া সেউজীয়া পৰিৱেশ ইয়াত, একদম ৰ'দৰ প্ৰভাৱটো কম। আমাৰ ইয়াত আমাৰ অসমত যিমান ৰ'দৰ প্ৰভাৱ ইয়াত ইমান নাই। যদিও ৰ'দ আছে, ৰ'দটো আপোনাৰ গাত নালাগে, বতাহও আছে ধুনীয়া ধুনীয়া। গোটেই জেগাখিনি বঢ়িয়া পৰিৱেশ। এইটো কি বাৰু নাজানো, দেখা পাইছোঁ। সোমাই আহিলোঁ, গেটো বন্ধ। অকণ যাওঁ চাফা কিন্তু দেই, কাহিনীটো বহুত ভাল লাগে। তলা মৰা আছে গাইছ। মোৰ তাতে ভিডিঅ' কৰি আপোনালোকৰ পেট্ৰল পাম্পটো দেখুওৱা নহ'ল। তাতে মানে 74K মই পাৰ লিটাৰ পেট্ৰল ভৰালোঁ। আমাৰ ইয়াতে 98, মানে আমাৰ ইয়াত 100, 74। আৰু তেলৰ ছেইম মাইলেজ। মানুহে কয় মাইলেজ নাই, মজা আৰু তেল ভৰাবৰ কাৰণে। ভূটান ভাই এটা ভাল লাগে, ইয়াতে ৱাটাৰফল আছে। ৱাটাৰফল নহয় আৰু নদী এটা আছে আকৌ, বঢ়িয়া মজা হৈছে। কিন্তু জেগাটো বহুত ঠাণ্ডা আছে, আপোনালোকো আহিব চাবৰ কাৰণে। বঢ়িয়া লাগিব আহি কিনে। কি দিলা কয়, আলুৰ লগত গাখীৰ নেকি কিবা নধৰে আৰু। এই কিবা কেৱা যাচ্ছি খাই পাইছি নে আপোনালোকে? আহি খাই যাব। সকলোৱে দুজনে ভূটান চালোঁ। কাৱাত কি নাম আছিল? কোৱা যাচ্ছি খালোঁ। আলু লগত অকণ গাখীৰ, লগত দুটা জ্বালা, এটা পিঁয়াজ কাটি দিছে আৰু খাই থাকা। জীৱনত ঘৰত পৰিলেও নাখাওঁ। এয়া কোৱা যাচ্ছি, দাম বেছি নহয়, 130। লগত भूटान आइए, बहुत अच्छी खाइए और कहिए कितना अच्छा लगता है यार। और जगह भी बहुत खूबसूरत है। मैंने सारे की वीडियो बाद में डालेंगे।